নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ চেনেল জ্যোতিৰেখাজ একাডেমীলৈ তোমালোক সকলোকে স্বাগতম জনাই আজিৰ মই ভিডিঅ'টো দিবলৈ লৈছোঁ সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ 11 গুপ্ত সাম্ৰাজ্যৰ স্থান। এই পাঠটিৰ পাঠভিত্তিক প্ৰশ্নকেইটাৰ উত্তৰ লগতে কেইটামান অতিৰিক্ত প্ৰশ্নৰ উত্তৰ দিয়া হৈছে। তোমালোকে ভিডিঅ'টো গুৰুত্বপূৰ্ণ বুলি ভাবিয়েই শেষলৈকে চাবা বুলি আশা কৰিলোঁ। তোমালোকে সকলোৱে ইতিমধ্যে মৌৰ্য সাম্ৰাজ্যৰ বিষয়ে পঢ়ি আহিলা। ইতিহাসত আমি বিভিন্ন সময়ত বিভিন্ন বংশই ভাৰতবৰ্ষত ৰাজত্ব কৰাৰ বিষয়ে শুনি আহিছোঁ, পঢ়ি আহিছোঁ। এতিয়া মৌৰ্য সাম্ৰাজ্যৰ যেতিয়া পতন হৈছিল, মৌৰ্য সাম্ৰাজ্যৰ পতনৰ পিছত গুপ্ত বুলি এটা বংশৰ ইতিহাসত অৱস্থান হৈছিল আৰু এই বংশটোৰ উত্থান কেনেকৈ হৈছিল, কোন এই বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল, তেওঁলোকৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক এই সকলোবিলাক বিষয়ৰ ওপৰত সাঙুৰি কেইটামান কুৱেশ্যন তলত দিয়া হৈছে, সেইকেইটা আমি এতিয়া আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো আছিলে, কোনে গুপ্ত বংশ প্ৰতিষ্ঠা কৰিছিল? উত্তৰটো হ'ল শ্ৰীগুপ্তই গুপ্ত বংশ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, কোনজন গুপ্ত সম্ৰাটে প্ৰথম মহাৰাজ উপাধি লৈছিল? এই যে শ্ৰীগুপ্ত নামৰ যিজন ৰজা আছিল, সেই শ্ৰীগুপ্তই শাসনত অধিষ্ঠিত হৈয়ে নিজকে মহাৰাজ উপাধিৰে বিভূষিত কৰিছিল। পিছৰ কুৱেশ্যনটো আছে, এলাহাবাদ প্ৰশস্তিৰ লেখক কোন আছিল? এলাহাবাদ প্ৰশস্তিৰ ৰচক আছিল গুপ্ত সাম্ৰাজ্যৰ সম্ৰাট সমুদ্ৰগুপ্তৰ ৰাজত্বকালৰ কবি হৰিহেন। গংগা উপত্যকাত থকা বন্দৰটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ল তাম্ৰলিপ্তি। সমুদ্ৰগুপ্তৰ সমসাময়িক কামৰূপৰ ৰজাজনৰ নাম কি আছিল? ইয়াৰ উত্তৰ পুষ্যবৰ্মন। তেওঁ বৰ্মন বংশৰ ৰজা আছিল। নেক্সট কুৱেশ্যন আছিলে এইটো 5 নম্বৰ প্ৰশ্নৰ উত্তৰ। তাৰে ক'ত আছিলে গুপ্ত ৰাজত্বকালত কি কি ধাতুৰ মুদ্ৰাৰ প্ৰচলন আছিল? উত্তৰটো হ'ল সোণ, ৰূপৰ লগতে কৰিৰ প্ৰচলন আছিল। ঘত আছে গুপ্তসকলে ৰপ্তানি কৰা সামগ্ৰীবোৰৰ এখন তালিকা প্ৰস্তুত কৰা। ইয়াৰ উত্তৰ হ'ল মচলা, চন্দন কাঠ, হাতী দাঁতেৰে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী, মণি, মুকুতা, ঔষধি গছ, সুগন্ধি দ্ৰব্য আৰু কিছুমান জীৱ জন্তু। ইয়াৰ পিছৰ প্ৰশ্ন আছিল, গুপ্ত ৰাজত্বকালত কি কি বৃত্তিধাৰী লোকে বাস কৰিছিল? গুপ্ত সাম্ৰাজ্য চলি থকা অৱস্থাত বৰ্তমান সময়ত আমাৰ সমাজবোৰত যেনেকুৱা বৃত্তিধাৰী লোক দেখিবলৈ পাওঁ, সেই সময়তো ঠিক তেনেকুৱা বৃত্তিধাৰী লোকেই আছিল। সেইসকল আছিল কৃষক, বণিক মানে বেপাৰী, শিল্পী, চিত্ৰকৰ, লেখক, সৈনিক। এইবোৰ বৃত্তিধাৰী লোককেই দেখিবলৈ পোৱা গৈছিল। নেক্সট কুৱেশ্যন আছিলে, গুপ্ত ৰাজত্বকালৰ 5বিধ স্থাপত্যকলাৰ নিদৰ্শন উল্লেখ কৰা। এইকেইটা হ'ল সাঁচীৰ বিষ্ণু মন্দিৰ, দেওগড়ৰ দশাৱতাৰ মন্দিৰ, আইহোলৰ দুৰ্গা মন্দিৰ, সাৰনাথৰ ধ্যানমগ্ন বুদ্ধ মন্দিৰ, মথুৰাৰ থিয় হৈ থকা বুদ্ধ মূৰ্তি। ইয়াৰ পিছৰ প্ৰশ্ন আছিল, অজন্তা আৰু ইলোৰাৰ চিত্ৰাংকনৰ বৈশিষ্ট্যসমূহ কি কি? অজন্তা আৰু ইলোৰাৰ চিত্ৰাংকনৰ মূল বৈশিষ্ট্যটো হ'ল চিত্ৰাংকনসমূহ শিল কাটি খোদিত কৰা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন হ'ল, অসমৰ ক'ত ক'ত গুপ্ত স্থাপত্য ভাস্কৰ্যৰ প্ৰভাৱ পৰিলক্ষিত হয়? ইয়াৰ উত্তৰ তেজপুৰৰ দ পৰ্বতীয়াত থকা শিলৰ তোৰণ, নগাঁৱৰ মিকিৰাতি, বৰগংগা, গুৱাহাটীৰ কামাখ্যা আৰু দুধনৈৰ বৰমেধি পাৰা। ইয়াৰ পিছৰ প্ৰশ্ন, গুপ্ত যুগৰ দুজন চিকিৎসকৰ নাম লিখা। এইকেইটা পাঠত উল্লেখ থকা প্ৰশ্ন নহয়, অতিৰিক্ত প্ৰশ্ন হিচাপেহে বাছি দিছোঁ। গুপ্ত যুগৰ দুজন চিকিৎসকৰ নাম হ'ল চৰক আৰু সুশ্ৰুত। ইয়াৰ পিছৰ প্ৰশ্ন, মহাকবি কালিদাসৰ অমূল্য গ্ৰন্থকেইখন কি কি? উত্তৰ কুমাৰ সম্ভৱ, ৰঘুবংশ, মেঘদূতম, ঋতুসংহাৰ, অভিজ্ঞানম শকুন্তলম। ইয়াৰ পিছৰ প্ৰশ্নটো, মিশ্ৰ কটিকাৰ লিখক কোন আছিল?
উত্তৰ সূত্ৰক। ইয়াৰ পিছৰ প্ৰশ্ন, গণিতত দশমিক পদ্ধতি, শূন্যৰ ব্যৱহাৰ আৰু স্থানীয় মানৰ ধাৰণা কোন যুগত উদ্ভাৱন হৈছিল? ইয়াৰো উত্তৰ গুপ্ত যুগত। নৱৰত্ন কি? দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালত ৰাজসভাত 9 গৰাকী সাহিত্যিকৰ সমাহাৰ ঘটিছিল। তেওঁলোককে নৱৰত্ন বোলা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নকেইটাত আছিলে শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা। শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰাকেইটা মই টিক মাৰি দিছোঁ, তোমালোকে চাই ল'বা। প্ৰথমতে আছিলে প্ৰথম চন্দ্ৰগুপ্তই কামৰূপ দবাক জয় কৰিছিল। এইটো ভুল। তাৰপিছত আছিলে গুপ্ত যুগত ভূমিসমূহক 3টা ভাগত ভাগ কৰা হৈছিল। এইটো শুদ্ধ। গুপ্ত যুগৰ ভূমিসমূহক 3টা ভাগত ভাগ কৰা হৈছিল আৰু সেই ভাগকেইটা হ'ল ৰাষ্ট্ৰৰ মালিকানাধীন ভূমি, চৰকাৰী উৰ্বৰা ভূমি আৰু ব্যক্তিগত কৃষিভূমি। তাৰ পিছৰ প্ৰশ্ন আছিলে গুপ্ত যুগত নাৰীৰ স্থান পুৰুষতকৈ উচ্চ আছিল। এইটো শুদ্ধ নহয়। গুপ্ত যুগত নাৰীৰ স্থান সামাজিকভাৱে বৰ বেয়া নাছিল, কিন্তু পুৰুষৰ সমান স্থান তেওঁলোকৰ নাছিল। পুৰুষতকৈ উচ্চ হোৱাটো বহুত দূৰৰ কথা। তাৰপিছত আছিল পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰে। এই ধাৰণাটো বৰাহমিহিৰে উদ্ভাৱন কৰিছিল। এইটোও শুদ্ধ নহয়। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে অৱতৰণ কৰে বুলি বৰাহমিহিৰে উদ্ভাৱন কৰা নাছিল। এইটো আৰ্যভট্টইহে উদ্ভাৱন কৰিছিল। তাৰপিছত আছিলে কালিদাসে নাট্যশাস্ত্ৰ ৰচনা কৰিছিল। এইটো ভুল উত্তৰ। কালিদাসে নাট্যশাস্ত্ৰ ৰচনা কৰা নাছিল। নাট্যশাস্ত্ৰ ৰচনা কৰিছিল ভৰতে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ক অংশৰ লগত খ অংশ মিলোৱা। চপৰা আছিলে এটা বন্দৰৰ নাম। চপৰা এটা বন্দৰৰ নাম। তাৰপিছত আছিলে হৰিসেন আছিলে এলাহাবাদ প্ৰশস্তিৰ লিখক। তাৰপিছত ভৰতে নাট্যশাস্ত্ৰ ৰচনা কৰিছিল। পিছৰ প্ৰশ্ন আছিলে বৰাহমিহিৰে বৃহৎ সংহিতা ৰচনা কৰিছিল। আৰু সুশ্ৰুতে সুশ্ৰুত আছিল এজন চিকিৎসা শাস্ত্ৰবিদ। এইকেইটা কাৰচিন দি দেখুওৱা হৈছে, তোমালোকে মিলাই ল'বা। ইয়াৰ পিছত আছিলে গুপ্ত ৰাজত্বকালত ধাতুৰ মুদ্ৰাৰ প্ৰচলন। কি ধাতুৰ মুদ্ৰাৰ প্ৰচলন আছিল? ইয়াৰ উত্তৰ তোমালোকক আগতেই দি থৈ অহা আছে যে গুপ্ত যুগত সোণ, ৰূপ আৰু কৰিৰ ব্যৱহাৰ আছিল। এইকেইটা প্ৰশ্নৰ উত্তৰ আগতে দি অহা হৈছে। গতিকে আজিলৈ ভিডিঅ'টো ইমানতেই সামৰিছোঁ। ধন্যবাদ। শুভৰাত্ৰি।